Hello everyone, আপোনালোক সকলোকে দীপ্তি আছামলৈ স্বাগতম জনাইছো। তো লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ইন্টাৰেষ্টিং ভিডিও। আমি আই বটনত এটা ভিডিও কেনেকৈ লগাব পাৰো। চাবচোন আপোনালোকে কিছুমান ভিডিও আপোনালোকে যেতিয়া চাই থাকে তেতিয়া ওপৰত আই বটনত এটা লিংক দি দিয়ে, তাত আপোনাৰ ভিডিও এটা থাকে আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে ভিডিওটো প্লে হয়। তো আপোনালোকে কেনেকৈ লগাব পাৰিব আই বটনত ভিডিও, তো আজিৰ ভিডিওটোত মই তাকে অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো বলক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। ভিডিওটো বেছি দীঘলীয়া নহয়, একেবাৰে সৰু ভিডিও হ'ব, আপোনালোকে লাষ্টলৈকে চাব আৰু ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব। চাওক আই বটনত কেনেকৈ ভিডিও লগাব মই মোবাইল স্ক্ৰীনত গৈ দেখাম। তাৰ আগতে আপোনালোকক কৈছোঁ আই বটনত কিয় ভিডিও আপোনালোকে দিব লাগে। আপোনালোকে চাওক কিছুমান ভিডিও আপোনাৰ এতিয়া ধৰক মই এই ভিডিওটো বনাই আছোঁ, এই ভিডিওটোৰ লগত মোৰ এটা ধৰক বেলেগ খাপ খোৱা ভিডিও এটা মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ বুলি ধৰক কৈ দিলোঁ যে এনেকৈ বেলেগ এটা ভিডিওৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত গৈ চাব। কিন্তু প্ৰায় মানুহে আপোনাৰ ডেছক্ৰিপশ্যনত গৈ খুচৰি নুফুৰে যে আপোনাৰ তাত ভিডিওৰ লিংক এটা আছে। যদি আপুনি আই বটনত লিংকটো দি দিয়ে তেতিয়া মানুহজনে দেখিব যে ইয়াৰ ওপৰতে ভিডিওৰ লিংকটো ওলাই আছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে ভিডিওটো প্লে হ'ব। প্ৰায় 90% মানুহে আপোনাৰ ডেছক্ৰিপশ্যনখন এনেকৈ চাই নুফুৰে যে আপোনাৰ তাত ভিডিও এটা দিয়া আছে বুলি। তো সেইকাৰণে আপোনালোকে যদি আই বটনত দি দিয়ে তে মানুহৰ ভিউৱাৰ্ছৰ কাৰণে আপোনাৰ চাবলৈ সুবিধা হয়। তো বলক মই এতিয়া মোবাইল স্ক্ৰীনত গৈছোঁ আৰু আপোনালোকক কেনেকৈ আই বটনত ভিডিওটো লগাব পাৰি তাক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত গৈ পেলাই ইউটিউব চেনেলটো খুলি ল'ব। গুগল ক্ৰম ব্ৰাউজাৰত যাব, তাৰপিছত ইয়াত চাৰ্চ কৰিব আপোনাৰ youtube.com। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ মোবাইল ভাৰ্জনত খোল খাব প্ৰথমতে। তাৰপিছত আপোনালোকে কি কৰিব, ৰাইট ছাইডে ওপৰত চাওক 3টা ডট আছে, তাত ক্লিক কৰি মোবাইলটো ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰাৰ পিছত আপোনাৰ কম্পিউটাৰত যেনেকৈ দেখায় তেনেকৈ দেখাব। তাৰপিছত আপোনালোকে কি কৰিব, ওপৰত ৰাইট ছাইডে চাওক আপোনাৰ চেনেলৰ লগোটো দেখাই আছে, তাত ক্লিক কৰি আপোনালোকে ইয়ৰ চেনেলত ক্লিক কৰিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলটো খোল খাই যাব, আপোনাৰ কম্পিউটাৰত যেনেকৈ দেখায় তেনেকৈ দেখাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত চাওক দেখাই আছে কাষ্টমাইজ চেনেল মেনেজ ভিডিঅ' মানে ইউটিউব ষ্টুডিঅ'। আপোনালোকে কি কৰিব, ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলৰ ডেছবৰ্ডখন দেখাব। তাৰপিছত আপোনালোকে লেফ্ট ছাইডে চাওক আপোনাৰ চেনেলৰ লগোটোৰ তলত 1 নম্বৰ 2 নম্বৰ ডেছবৰ্ডৰ তলত ভিডিঅ'ৰ অপশ্যনটো আছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলত যিমান ভিডিঅ' আছে চব ইয়াত দেখাই থাকিব। ইয়াত আমি এতিয়া আই বটনত আমাৰ ভিডিঅ' এটাৰ লিংক লগাম। তাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে যিটো ভিডিঅ'ত লিংক লগাই ইয়াৰ পৰা মই যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি লৈছোঁ। ধৰক এইটো ভিডিঅ' মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এতিয়া মাজত চাওক পেঞ্চিলৰ নিচিনা এডাল দেখাই আছে, সেইটো ইডিট অপশ্যন হয়, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিঅ'টোৰ যিমান ডিটেইলছ আছে চব আহি যাব। অহাৰ পিছত আপোনালোকে কি কৰিব, জুম আউট হৈ আছে, মই অলপ জুম ইন কৰি দিছোঁ। তাৰপিছত আপোনালোকে এতিয়া ৰাইট ছাইডে চাওক আপোনাৰ ইয়াত দেখাই আছে পাব্লিক চিলেক্ট প্লেলিষ্ট চিলেক্ট এণ্ড স্ক্ৰীন আৰু তলত কাৰ্ড বুলি দেখাই আছে। আপোনালোকে কি কৰিব, কাৰ্ডত ক্লিক কৰিব। আৰু যদি এণ্ড স্ক্ৰীন আপোনালোকে লগাব নাজানে, মোৰ এণ্ড স্ক্ৰীন কেনেকৈ লগাব তাৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব, কাৰ্ডত গৈ পেলাই আপোনাৰ ৰাইট ছাইডে চাওক পেঞ্চিলৰ নিচিনা এডাল আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিঅ'টো আহি যাব ইয়াত। আৰু ইয়াত এতিয়া লেফ্ট ছাইডে চাওক দেখাই আছে ভিডিঅ' প্লেলিষ্ট আৰু চেনেল বুলি দেখাই আছে। আমি এতিয়া আই বটনত ভিডিঅ' এটা লগাম। তাৰ কাৰণে কি কৰিব, ভিডিঅ'টোৰ কাষতে ৰাইট ছাইডে চাওক প্লাছ চিনৰ নিচিনা এডাল আছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ চব ভিডিঅ' আহি যাব। আৰু ইয়াৰ পৰা আপুনি যিটো ভিডিঅ' দিয়ে প্ৰথমতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি এইটো ভিডিঅ' আহি গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, ভিডিঅ'টো প্লে কৰিব। ইয়াত ভিডিঅ'টো প্লে কৰিব। প্লে কৰি আপোনালোকে চাই ল'ব যে আপোনাৰ কোনখিনিত লগাব সেইটো চাই ল'ব। তাৰপিছত আপোনালোকে এনেকৈ এডজাষ্ট কৰি মিলাই ল'ব, ধৰক এইখিনি জেগাত লগাম। তাৰপিছত আপোনালোকে বেলেগ একো কৰিব নালাগে, আপোনালোকে ওপৰত চাওক ৰাইট ছাইডে ইয়াত ডিছকাৰ্ড বুলি আছে আৰু আপোনাৰ ছেভ বুলি আছে, ডিছকাৰ্ড চেঞ্জ বুলি আছে আৰু ছেভ বুলি আছে। আপোনালোকে ছেভটোত ক্লিক কৰি দিব। ছেভটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আই বটনত ভিডিঅ'টোৰ লিংকটো লাগি যাব। আৰু যেতিয়া ভিডিঅ'টো প্লে হৈ থাকিব সেই জেগাখিনি পোৱাৰ লগে লগে আপোনাৰ আই বটনত লিংকটো দেখাই থাকিব আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো প্লে হৈ যাব। তো এনেকৈ আপোনালোকে আই বটনত লিংকটো লগাব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' মই এইটো চেনেলত দি থাকোঁ। তো আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।